গোগামুখৰ জীয়াৰীৰ সফলতা ইংলেণ্ডৰ ইউনিভাৰ্চিটি অৱ য়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানত অসমৰ প্ৰথম মহিলা হিচাপে চিহ্নিত হিমাশ্ৰী ধেমাজি জিলাৰ গোগামুখৰ এখন ভিতৰুৱা গাঁও লথিয়া গাঁৱৰ জীয়াৰী হিমাশ্ৰী বৰুৱাই ৭ সাগৰ ১৩ নদী সিপাৰৰ ইংলেণ্ডৰ আগশাৰী শিক্ষানুষ্ঠান ইউনিভাৰ্চিটি অৱ য়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা ইঞ্জিনিয়াৰিং মেনেজমেণ্ট বিষয়ত স্নাতকোত্তৰত প্ৰথম শ্ৰেণীৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ সমগ্ৰ অসম তথা গোগামুখলৈ গৌৰৱ কঢ়িয়াই আনিছে। লথিয়া গাঁৱৰে ২২ নং প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ পৰৱৰ্তী পৰ্যায়ত ধেমাজিৰ নৱোদয় বিদ্যালয়ত অধ্যয়ন কৰিছিল হিমাশ্ৰীয়ে। পিতৃ সৰ্বেশ্বৰ চুতীয়া আৰু মাতৃ সপোন ভূঞা চুতীয়াৰ একমাত্ৰ কন্যাৰ সফলতাত এতিয়া উৎফুল্লিত গোগামুখবাসী। বহুত ভাল লাগিছে। মই আগতে কৈছোঁ যে মই গম পোৱা নাছিলোঁ যে ইঞ্জিনিয়াৰিং মেনেজমেণ্ট কোনো আগতে কৰা নাই বুলি। বহুতে ভাল লাগিছে, বহুতে মৰম দিছে, চবে কংগ্ৰেচুলেশ্যন কৰিছে ন যে ইমান ভালকৈ কৰিছে ৰিজাল্টটো বুলি শুনি ভাল লাগিছে। কংগ্ৰেচুলেশ্যন মাহঁতে বহুত হেপ্পী, গোটেই বেটি দিছিলে, গোটেইবোৰ হেপ্পী। সেইটোৱে আৰু তাতকৈ বেছি কথা নালাগে। আপোনাৰ প্ৰাথমিক শিক্ষা ক'ৰ পৰা আৰম্ভ হৈছিল? চ' মোৰ ষ্টাৰ্ট হৈছিলে আপোনাৰ ইয়াত প্লে স্কুলৰ পৰা, ইয়াত লথিয়া গাঁৱৰে। দেন তাৰ পৰা গ'লো মই নৱোদয়ত মই থাকিলোঁ ক্লাছ 12লৈকে। দেন 12ৰ পাছত মই কৰিলোঁ আপোনাৰ GIT জেনেৰেল ইনষ্টিটিউট মেনেজমেণ্ট টেকনলজি। দেন তাৰ পাছত মই 2 বছৰ চাকৰি কৰিলোঁ বাইজুছত। দেন বাইজুছৰ পাছত ইউনিভাৰ্চিটি এপ্লাই কৰা আৰম্ভ কৰিলোঁ মাষ্টাৰ্ছৰ কাৰণে। আপোনাৰ ডিফাৰেণ্ট ইউনিভাৰ্চিটি এপ্লাই কৰিছিলোঁ, কেইবাখন মানে নৰৱেটো এপ্লাই কৰিছিলোঁ, ডিফাৰেণ্ট কাণ্ট্ৰিত এপ্লাই কৰিছিলোঁ, কিন্তু আপোনাৰ ক'ভিডৰ কাৰণে বহুত জেগাত একচেপ্ট কৰা নাছিলে ইণ্টাৰনেশ্যনেল ষ্টুডেণ্ট। চ' এণ্ডিঙত আপোনাৰ ইংলেণ্ডৰ ইউনিভাৰ্চিটি অফ য়ৰ্ক বেছড অন ৰেংকিঙত মানে চিলেক্ট কৰিলোঁ আৰু মই সেইখন ইউনিভাৰ্চিটি। যিসকলে বাহিৰত এইদৰে উচ্চ শিক্ষাৰ বাবে আগ্ৰহী বহুতো যুৱক যুৱতী থাকে, বিশেষকৈ যুৱতীসকলে বাহিৰত এনেদৰে গৈ উচ্চ শিক্ষা গ্ৰহণ কৰাটো এক আচলতে প্ৰত্যাহ্বান। যিসকলে যাব বিচাৰে উচ্চ শিক্ষা গ্ৰহণৰ বাবে, আপুনি যি বিষয়ত অধ্যয়ন কৰি শিক্ষাৰ্থীৰ উত্তীৰ্ণ আহিলে, কিদৰে পদ্ধতিবোৰ কিদৰে তেওঁলোকে আগবাঢ়িলে সফল হ'ব পাৰি বুলি আপুনি ক'ব? তেওঁলোকক উদ্দেশ্যে কি জনাব? প্ৰথম হৈছে কি আপোনাৰ আত্মবিশ্বাস। প্ৰথম নিজৰ ওপৰত কনফিডেঞ্চ থাকিব লাগিব যে মই পাৰিম, মই অকলে যাব পাৰিম। সেইটো চবচে ফাৰ্ষ্ট অফ অল ইম্পৰ্টেণ্ট ছেল্ফ কনফিডেঞ্চ। দেন পাছত ঘৰৰ মা দেউতাহঁতে মানিব লাগিব, বিকজ মাহঁতকতো নমনোৱালৈকে যাব নোৱাৰি ন। দেন এপ্লাই কৰিব লাগে, ৰিচাৰ্চ কৰিব লাগে যোনখন ইউনিভাৰ্চিটি ভাল। ডিফাৰেণ্ট ৱেবছাইট আছে আজিকালি, আপোনাৰ শিক্ষা আছে, আপোনাৰ IDP আছে, ডিফাৰেণ্ট প্লেটফৰ্ম আছে, য'ত মানে ইউনিভাৰ্চিটিৰ নিজৰ যোনটো পঢ়িবলৈ তুমি মন কৰিছা বা কোনটো ছাবজেক্টত তোমাৰ ইণ্টাৰেষ্ট আছে সেইটোৰ প্ৰতি সিহঁতে বহুত ভালকৈ হেল্প কৰে। দেন সেইবোৰ কণ্টেক্ট কৰিলে হ'ল। দেন বাকী গোটেইবিলাক ইউনিভাৰ্চিটিৰ লগত লিংক সিহঁতে লগাই দিব, কমপ্লিটলি ফ্ৰী হয় সেইবিলাক এডুকেশ্যন প্লেটফৰ্মবিলাক। দেন ইউনিভাৰ্চিটিৰ পৰা ধুনীয়াকৈ SOP লিখি ভালকৈ যেনে কিয় যাব বিচাৰিছা। বহুত ইউনিভাৰ্চিটিয়ে স্কলাৰশ্বিপো দিয়ে 5,000 পাউণ্ডলৈকে, মানে 5 লাখ ইণ্ডিয়ান ৰুপিছত। যদি ভালকৈ এখন SOP লিখা বা ভালকৈ তোমাৰ এখন LOR থাকে, যদি ভালকৈ লিখি যদি ইউনিভাৰ্চিটিক ছাবমিট কৰা হয়, তেতিয়াহ'লে বহুত ইউনিভাৰ্চিটিয়ে ষ্টাইপেণ্ড দিয়ে। মাষ্টাৰ্ছতে হওক বা বেচলাৰতে হওক আপোনাৰ 10,000 পাউণ্ডলৈকে ষ্টাইপেণ্ড থাকে সিহঁতৰ। চ' ৰিচাৰ্চ কৰিব লাগে, ডু ইয়ৰ ৰিচাৰ্চ। দেন তাৰ পাছত এপ্লাই কৰিলে হ'ল। আপোনাৰ পৰৱৰ্তী পৰিকল্পনা? চ' বৰ্তমান মই PhD কৰিম বুলি ভাবি আছোঁ, মই আগতেও কৈছোঁ। দেন এপ্লাই কৰি আছোঁ ইউনিভাৰ্চিটি, গোটেইবিলাক ইউনিভাৰ্চিটি আপোনাৰ ছেপ্টেম্বৰ ইনটেকৰ পৰা ষ্টাৰ্ট হয়। দেন আপোনাৰ এপ্লাই কৰিছোঁ যোনখন ইউনিভাৰ্চিটিয়ে মোক ষ্টাইপেণ্ড দিয়ে, যোনখন ইউনিভাৰ্চিটি ভাল ৰেংকিং, তাৰ ওপৰত বেছ কৰি যাম আৰু। য়ৰ্ক ইউনিভাৰ্চিটি এখন বিশ্ববিখ্যাত ইউনিভাৰ্চিটিৰ পৰা এটা বিষয়ত অৰ্থাৎ ইঞ্জিনিয়াৰিং মেনেজমেণ্ট বিষয়ত তাই সুখ্যাতিৰে স্নাতকৰ ডিগ্ৰী প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰাৰ কাৰণে আমি নিজকে গৌৰৱবোধ কৰিছোঁ। লগতে তাই সমগ্ৰ অঞ্চল, দেশ তথা আমাৰ ৰাজ্যখনৰ বাবে যি গৌৰৱ কৰি আনিছে, তাৰ বাবে আমি হিমাশ্ৰীৰ ওচৰত অতি কৃতজ্ঞ আৰু তাইৰ ভৱিষ্যত আমি উজ্জ্বল কামনা কৰিছোঁ। তাই যি ভাবিছে তাইৰ সফলতাৰে তাই PhDটো কৰক। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি আলোচনা কৰিম কি হয়। বহুত ভাল লাগিছে, কাৰণ আমাৰ অসমবাসীৰ কাৰণে তাই গৌৰৱ অনুভৱ আনিছে। তাৰপৰা গোটেই ভাৰতবাসীৰ হৈ নাম উজ্জ্বল কৰিছে। আৰু এইহেন ভিতৰুৱা গাঁৱৰ পৰা ওলাই গৈ 7 সাগৰ 13 নদী পাৰ হৈ যেতিয়া তাই ভাল নাম উজ্জ্বল কৰিছে, তাৰ বাবে মাক হৈ সুখী বুলি অনুভৱ কৰিছোঁ।